আসসালামু আলাইকুম ফ্ৰেণ্ডছ। আজি হৈছে বন্ধৰ দিন আৰু শুই উঠা মোৰ দেৰি হৈ গ'লগৈ। সেইকাৰণে হাজবেণ্ডক ক'লোঁ বাহিৰৰ পৰা আজি নাস্তা লৈ আহা, মোৰ আজি নাস্তা বনাব মন যোৱা নাই। তো তেওঁ দাল বৰা আৰু ইডলি লৈ আহিলে আৰু মোৰ এয়া পাকঘৰৰ অৱস্থা চাওক, আজি ইমান কাম আছে নহয়। তো আজি বন্ধৰ দিন সেইকাৰণে মই ভাবিছোঁ আজি অলপ চাফ চাফাই কৰা যাওক। আমাৰ এতিয়া ৰমজান আহি আছে, চাবে বাৰাত আহি আছে, 3 তাৰিখ দিনাখন চাবে বাৰাত হ'ব। তো তাৰ কাৰণে কিবা উৎসৱ পাৰ্বণ আহিলে ঘৰ দুৱাৰ চাফ চিকুণ থাকিলে বৰ ভাল লাগে ন। তো সেইকাৰণে ভাবিলোঁ আজি বন্ধৰ দিনতে পূৰা চাফাই কৰা যাওক। তো মই আজি কিটচেনৰ পৰা আৰম্ভ কৰিছোঁ। কিটচেনৰ কাউণ্টাৰ তৰফ খিৰিকী চিৰিকী যিমান যত আছে ন পূৰা সম্পূৰ্ণৰূপে চাফা কৰি ল'লোঁ। কিটচেনটো চাফা হৈ থাকিলে কাম কৰিও ভাল লাগে। আমাৰ লেডিজবিলাকতো মেক্সিমাম কাম কিটচেনতে থাকে ন। কিটচেনটো যদি বিশৃংখল হৈ থাকে ন, কাম কৰি অশান্তি লাগে, মানে এনেকুৱা লাগে ন কোনটো কাম ক'ৰ পৰা আৰম্ভ কৰিম, মানে একো মূৰে পোৱা নাযায় মানে। আৰু মোৰ বহুতকেইটা কণ্টেইনাৰ খালী হৈ আছিলে চাহপাতৰ চেনি। আজি এইবিলাক কণ্টেইনাৰো ভাল ধৰণে ধুই পেলি শুকুৱাই এইবোৰ চব ফিল আপ কৰি দিছোঁ। কাৰণ বস্তুবিলাক ৰেডি হৈ থাকিলে ন, সন্মুখত যেতিয়া পোৱা যায় নহয়, কামবিলাকো একেবাৰে ইজি হৈ যায়গৈ। সেইটো কাৰণে এইবিলাক ফিল আপ হৈ থাকিলে দেখিও ভাল লাগে মোৰ। সেইকাৰণে এইবোৰ চব ছেটিং কৰি লৈছোঁ আৰু পূৰা সম্পূৰ্ণৰূপে কিটচেনটো ছেটিং কৰাৰ পিছত কাম কৰি যিটো এটা মজা লাগে নহয়, তাৰ ফূৰ্তিয়ে বেলেগ মানে। তো আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ পেজত প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি যাব। আজিলৈ আহিছোঁ। আল্লাহ হাফিজ, বাই বাই।